Nah, duta tiklu লৈ আছো কিবা কিবা হৈছে ন আজি 20 দিনৰ পৰা মই ব্লগটো আৰম্ভ কৰিছো কি খবৰ সকলোৱে বহুত দিনৰ পিছত আপোনালোকৰ মাজত অন্য এটা ব্লগ লৈ আহিছো তো আজি দিনটো কেনেকৈ কটাও সেয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চাই থাকিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ভাল পৰি থকা ল'লে চাওঁ না মেনু চাওঁ গাই চাওক না ইমান ধুনীয়া ধুনীয়া কাপোৰ ঘৰত বহি বহিয়ে দেখা পাইছোঁ তাকো ৰাতিপুৱাই পুৱাই ৰাইজ ইমান ধুনীয়া ধুনীয়া কাপোৰৰ দৰ্শন কৰি আজিৰ দিনটোৰ মোৰ আৰম্ভণি হ'ল আৰু এয়া লৈ আহিছে আমাক যিজনী দিদি আইতাই গাখীৰ দিয়ে গাখীৰ দিয়া দিদিজনীয়ে লৈ আহিছে আৰু ইমান ধুনীয়া ধুনীয়া কাপোৰ ঘৰত বহিয়ে তাকো শুই উঠিয়ে দেখা পাইছোঁ তো দিনটো একদম শুভ হ'ব বুলি আশা থাকিল আগতে আমি এই দিদিজনীৰ পৰা বহুত ৰাখিছিলোঁ আজি তেখেতে লৈ আহিলে আমাৰ পচন্দ হয়ে তো বলক ৰাইজ ভালকৈ কাপোৰখিনি চাই লওঁ গাইজ লওঁ নলওঁ কিন্তু দেখিছোঁ ৰাতিপুৱাই ইমান ধুনীয়া ধুনীয়া কাপোৰৰ দৰ্শন হৈ গ'ল আৰু এতিয়া যাওঁ ভিতৰত চাওঁ আৰু ভালকৈ কাপোৰবোৰ আৰু আপোনালোককো দেখুৱাম মই কাপোৰবোৰ গোটেই দিনটো দেখুৱাম আজি কি কি কৰোঁ সেইটো কাক সোধাচোন কাক শুনে হেল্ল' কোৱাচোন হেল্ল' হাই হাই ৱেলকাম বেক টু মাই ইউটিউব চেনেল এতিয়া চাহলৈকে আগবাঢ়িছোঁ আৰু মায়ে আজি ধুনীয়া ধুনীয়া নাৰিকলৰ পিঠাৰ যোগাৰ কৰিছে কিন্তু বনাইছে বায়ে আৰু এয়া চাওক একদম গাখীৰৰ উতলি থকা চাহ পিঠা আৰু চাহ এতিয়া খাই লওঁ খাই পেলাই আমি বজাৰত যাম কোন বজাৰ যাম সেয়াও দেখুৱাম এয়া আমি আহি পাইছোঁ বিজনী দেওবৰীয়া পাইকাৰী বজাৰ আৰু ভিনদৈ ইয়াৰ পৰা আলু ল'লে এক পাল্লা কাৰণ গুৱাহাটীৰ আলুবোৰ লেতেৰা লেতেৰা হয় আৰু দামো বেছি তো গতিকে ভিনদৈ যেতিয়া চানডে মিলাই আহে বিজনীলৈকে তেতিয়া আমি এই বজাৰখনলৈ আহোঁ আৰু এয়া চাওক আজি দুপৰীয়া লাঞ্চৰ কাৰণে পাৰ ল'লে আৰু নেমু আৰু এয়া আলু গুৱাহাটীত লৈ যাবৰ কাৰণে ভিনদৈ ল'লে গৰু আছে হা আমাৰ চৌকা জ্বলি গ'ল আৰু এতিয়া দেখুৱাই গৈ থাকিম আজি কি কি খাওঁ কি কি বনাই কোনে বনাই কি স্পেচিয়েল আইটেম বনাই গোটেই আজি আমাৰ খানা বনাব বাহিৰত চোতালত গেছত নবনাই খৰিত বনাব আৰু লগতে পাৰটো আনিছিলে ভিনদৈ আৰু এবাৰ ওলাই গৈ পৰ্ক লৈ আহিলে তো পৰ্কো বনাব দেখুৱাই থাকিম গাইজ ঘৰৰ কিটচেনত আৰু এটা বস্তু বায়ে ৰেডি কৰিছে আৰু সেইটো কি বস্তু মই দেখুৱাই আছোঁ আপোনালোকক আৰু সেই বস্তুটো হৈছে এইটো মইনা খাইছা আৰু সেইটো দাদা বনাই আছে খানা
খাই যোৱা আৰু কলপাত এখন লৈ আহ যাব লাগে না এইখানে কলপাত লাগে গাইজ আপোনালোকৰ চাগে সকলোৰে পৰা খানা চলিয়ে থাকে নহয় কাৰণ যিহেতু ঠাণ্ডা পৰিছে এইটো ছিজনত মানে এনেকুৱা হয় বাহিৰত খাবই মন যায় ভিতৰত বনাই খাব মন নাযায় চৌকাত যিয়ে নহওক কিয় চিম্পল ভাত আঞ্জা হ'লেও দালি চব্জি হ'লেও চৌকাত বনাই খোৱাৰ জুতিটো বিৰাট বেলেগ হয় তো আমিও সেইকাৰণে যিমান পাৰোঁ এইকেইদিন বাহিৰতে খাই আছোঁ কিন্তু আজি যিহেতু ভিনদেউ আহিছে স্পেচিয়েল বনাই আছে সেইকাৰণে মই আজি ব্লগ বনালোঁ বেছি সময় নালাগিল ন দাদা ভিডিঅ' এটা কৰিম ৰ নকবি তই আকৌ হচ্ছে লাই শাকেৰে গাহৰি মাংস ৱাও তাতে কলপাতৰ ওপৰত গাইজ আমি ভাত খোৱাই নাই কিন্তু আগতে পৰ্ক খাই ল'লোঁ কাৰণ পৰ্কটো আগতীয়াকৈ খায়ে ভাল লাগে ভাতৰ লগত ইমান খাব নোৱাৰি আমুৱাই যায় তো চবেই এনেকৈ খাই ল'লোঁ এইটো টেষ্টি আৰু এতিয়া ভিনদেউৱে পাৰ কাটিব তাৰপিছত পাৰ আঞ্জা বনাব আৰু তাৰপিছত আমি ভাত খাওঁ তো ভাত খোৱা মানে চাগে আমাৰ আজি অলমষ্ট 5টা মানে হ'ব তো চাই থাকিব পাৰ কেনেকৈ বনাই মই সেইটোৱে অকণমান দেখাম গাইজ পুৰা এতিয়া ইভিনিঙে হৈ গ'ল দেখিছেনে ৰ'দ নাইকিয়া হৈ গ'ল আমাৰ মানে খাওঁতে ইমান লেট হ'ব আজি এতিয়াও এয়া আঞ্জা উতলি আছে তো খাম অলপ অকণমান দেৰিকৈ মাংস বনোৱা হৈ গ'ল পাৰ মাংস পুৰা গৰম উতলি আছে তো আমি এতিয়া ভাত খাই লওঁ যদি ব্লগটো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কেনে লাগিছে কেনে লাগিছে কলপাতত নেদেখাও দিয়ক আমাৰ ভাত পানী খোৱা হৈ গ'ল আৰু কেইটা বাজিছে এতিয়া ৰ'ব মই কৈ আছোঁ এতিয়া হৈছে টাইম 5:30 আৰু পূৰা আন্ধাৰ হৈ গৈছে ইপিনে জুইকুৰাও লাগি আছে সেইকাৰণে আহি অকণমান বহিছোঁ তো এয়াই আছিলে আজিৰ ভিডিঅ'টো ভাবিলোঁ শ্বেয়াৰ কৰোঁ আপোনালোকৰ সৈতে বিজনীৰ পৰা এটা দিন আৰু লগতে ঘৰৰ পৰা এটা দিন তো সেইটোৱে যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেলটোত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই লাভ ইউ অল